নমস্কাৰ আৰু আপোনালোক সকলোকে স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেলৰ অন্য এটা ভিডিঅ'লৈ আৰু যিসকল নতুন হয় তেখেতসকলক জনাইছোঁ যে নমস্কাৰ মই দৃষ্টি শইকীয়া আৰু আপোনালোকে চাই আছে মোৰ ইউটিউব চেনেল দৃষ্টি শইকীয়া অফিচিয়েল এইদিন ব্যস্ত হৈ থকাৰ বাবে ভিডিঅ'বোৰ দিয়া হোৱাই নাছিলে আৰু এডিট কৰা যায় আপলোড কৰিবলৈ পাহৰি থাকোঁ আৰু এডিট কৰা যোৱা নাই কিছুমান ভিডিঅ' তেনেকৈ দিৱালী ভিডিঅ'ও দিয়া হোৱা নাই বা ফুৰিবলৈ যেতিয়া গৈছিলোঁ তেতিয়াও ভিডিঅ' দিয়া হোৱাই নাই মই দিনকৈ দিব পৰা নাই সেইকাৰণে আজি ভিডিঅ'টো মই দিম আজি এটা বিশেষ দিন আপোনালোকে চাই থাকক ভিডিঅ'টো তেন্তে আজি ব্লগটো ষ্টাৰ্ট কৰোঁ ব'লক আজি এটা বিশেষ দিন বিশেষ এটা স্পেচিয়েল ব্লগ কি কৰিছ চাহ মুখন দেখাই মুখন দেখাই দুপৰীয়াতে আমি এখন তুলনি বিয়া খাবলৈ ওলালোঁ এয়া মই সাজি সাজু কেক দেখি আপোনালোকে নিশ্চয় আচৰিত হৈছে যে আজি কাৰ জন্মদিন কিনো ইমান স্পেচিয়েল হয় আজি মোৰ ভণ্টিৰ জন্মদিন 10 নৱেম্বৰ দুপৰীয়া তুলনি বিয়াখন খাই আহিয়ে আমি আবেলি এনেকৈ সৰুকৈ চেলিব্ৰেট কৰিলোঁ ৰাতি কিন্তু চেলিব্ৰেশ্যনটো বাকী আছে সম্পূৰ্ণ ভিডিঅ'টো চাই থাকিব মোৰ মাৰ আৰু দেউতাৰ ফালৰ পৰা এটি সৰু উপহাৰ তাইৰ বাবে ঘড়ী এটা বৰ প্ৰয়োজন হৈ আছিল তাইক সেইকাৰণে আমি ঘড়ী এটাকে উপহাৰ দিলোঁ তাই আকৌ বৰ ফূৰ্তি পাইছে ঘড়ীটো উপহাৰ হিচাপে পায় এয়া আমি ডিনাৰ কৰিব যোৱাৰ আগতে এনেকৈ সৰুকৈ চেলিব্ৰেট কৰিছোঁ কেকটো কিন্তু মোৰ মায়ে নিজ হাতে বনাই আছিলে আৰু কেকটো খাবলৈও বহুত টেষ্টি আছিলে এইটো আপোনালোক আগতীয়াকৈ জনাইছিলোঁ যে আজি এটা বিশেষ দিন এই বিশেষ দিনটো হ'ল যে আজি মোৰ ভণ্টিৰ জন্মদিন আৰু আমি জন্মদিনটো কেনেকৈ পালন কৰিম আপোনালোকক দেখাই দিম চাই থাকিব গাইজ আমি ৰেডি হৈ গ'লোঁ মই কমপ্লিটলি ৰেডি মই আপোনালোকক দেখাইছোঁ বাকী পিন্ধি চ' গাইজ ইগন'ৰ কৰক বেকগ্ৰাউণ্ড এয়া মই শ্বাৰ্ট পিন্ধিছোঁ পিংক কালাৰ এয়া স্কাৰ্ট পিন্ধিছোঁ এয়া মোৰ মা হেল্ল' মোকো দেখাই দিয়া যিহেতু মোৰ বাৰ্থডে আজি এই বাৰ্থডে তো আপোনালোকে উইশ কৰিব যাতে মই ভালকৈ থাকোঁ সেয়াই আমাৰ মায়ে বহুত মেকআপ লিপি আছে কি হ'ল লখৰাতে থকা শংকৰ ধাবা এণ্ড ৰিজৰ্টত আমি গৈছিলোঁ ডিনাৰ কৰিবলৈ তেন্তে চাই থাকক ভিডিঅ'টো আমি কি খালোঁ ফাৰ্ষ্টলি আমি জুচেৰে আৰম্ভ কৰিলোঁ আৰু সম্পূৰ্ণ ভিডিঅ'টো চাই থাকিব তেতিয়াহে গম পাব আপোনালোকে যে আমি কেনেকৈ এনজয় কৰিলোঁ এয়া আমাৰ অৰ্ডাৰটো আহি পালে দেউতাই নান অৰ্ডাৰ কৰিছিলে আমি বিৰিয়ানী অৰ্ডাৰ কৰিছিলোঁ পোলাও অৰ্ডাৰ কৰিছিলোঁ চিকেন কাৰীও অৰ্ডাৰ কৰিছিলোঁ আৰু ডিনাৰটো এনেকৈ আমি খালোঁ আৰু এতিয়াতে আপোনালোকক জনাই দিওঁ যে আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব তেতিয়াহে আপোনালোকে গম পাব যে কেতিয়া মই ভিডিঅ'ছবোৰ আপলোড কৰোঁ কাৰণ নতুন নতুন ভিডিঅ'ছবোৰ আহি থাকিব আপোনালোকৰ মাজলৈ আৰু আপোনালোকেও যদি এনেকৈ আমাৰ নিচিনাকৈ বাৰ্থডে চেলিব্ৰেট কৰিব বিচাৰিছে বা যিকোনো এটা স্পেচিয়েল ইভেণ্ট চেলিব্ৰেট কৰিব বিচাৰিছে স্পেচিয়েল ডে এটা চেলিব্ৰেট কৰিব বিচাৰিছে তেন্তে আপোনালোকে এইখনত আহিব পাৰে লখৰাতে থকা শংকৰ ধাবা এণ্ড ৰিজৰ্ট শেষলৈকে ভিডিঅ'টো চোৱাৰ বাবে বহুত বহুত ধন্যবাদ তেন্তে আহিছোঁ পুনৰ লগ পাম আপোনালোকক মোৰ অন্য এটা ভিডিঅ'লৈ ধন্যবাদ